ভয় মানুহৰ আছে আৰু ভয় এটা সময়ত নাইকিয়া হৈ যায়। কেতিয়া আমাৰ নাইকিয়া হ'ব ভয়টো? কেতিয়া আমি ভয়টোক শেষ কৰিব পাৰিম? ভয় ভাৱটো সদায় ভয় হৈয়ে থাকে। আমি সাহস নকৰোঁ। আজি মোৰ এখন সভাত ভাষণ দিবলৈ মন আছে, কিন্তু মোৰ ভয় লাগে। ওপৰত কেনেকৈ উঠিম? কেনেকৈ কথা ক'ম? মোতকৈ ডাঙৰ দাদা এজনে দৌৰি জঁপিয়াই ভাষণ দিবলৈ ৰাজি, এটা কথা ক'বলৈ ৰাজি। মোৰ মনটো যায়, কিন্তু মোৰ ভয় ভাৱ। মই উঠিলে বা কি হয়, হাতটো কঁপে, এনেকৈ জিনজিনাই, বুকুখন ধপ ধপ কৰে। মই কেনেকৈ উঠিম? কেনেকৈ এষাৰ কথা ক'ম? কিন্তু মোৰ মনত আছে, এক আনন্দ আছে মোৰ মনত, কিন্তু ভয় ভাৱ আছে। সেই ভয়ৰ কাৰণে মই উঠিব নোৱাৰোঁ। আজি ৰাইজৰ আগত ভাষণ দিব নোৱাৰিলোঁ। তেতিয়াহ'লে ভয় কৰি কি লাভ আছে? আজি যদি মই ভাষণ দিব পাৰিলোহেঁতেন, আজি ৰাইজে ইমান ধুনীয়াকৈ সন্মান দিলেহেঁতেন, আৰু সেই সন্মান নাপালোঁ আজি ভয়ৰ কাৰণে। গতিকে ভয় কৰিব নালাগে। সকলো কামত মনক সদায় ভয় কৰিব দিব নালাগে। সাহস হ'ব লাগে। মই এইটো কাম কৰিমেই। মানুহে নোৱাৰা কাম কি আছে? সকলো কাম কৰিব পাৰে। গতিকে সকলোৱে ভয় নকৰি উৎসাহিত হৈ মনক আনন্দ কৰি যিকোনো কামত, যোনটো কামত লাগি আছে আপুনি, সেই কামতে লাগি যাওক। ভয় নকৰিব। যদি দীঘল বস্তু হয়, তাক ছুটি কৰিবলৈ চেষ্টা কৰিব লাগে। গতিকে জীৱনৰ বহুত দুখ কষ্ট হয়। এই কষ্টৰ মাজতো এদিন সুখ আহে, আৰু সুখ পাবলৈ হ'লে কষ্ট অলপ কৰিবই লাগে। কষ্ট কৰিলেহে মস্ত হয়। গতিকে সকলোৱে ভয়ক এৰাই যি কামত লাগি আছে, সকলোৱে লাগি থাকক। ভয়টো আঁতৰাই ভয়ক খেদি স্থিৰ আগুৱাবলৈ চেষ্টা কৰক।